হেল্ল' বন্ধুসকল, মোৰ নতুন ভিডিঅ'লৈ স্বাগতম। আপোনালোকে চাই থাকক মই আজি কি কৰিম, আপোনালোকে চাই থাকক। এই আমাৰ গৰু গোহালি, গৰুকেইটা আজি ইমান পিছিলাহি। এইফালে এইফালে যা যা। তাতো বন্ধ কৰি ইয়াতে দিব লাগিব। আৰু এইজনী জীয়ৰীক ইয়াতে দিছোঁ। আকৌ ডাঙৰ গাইজনী গাখীৰ খীৰাই তাৰপিছতহে দিব লাগিব। এতিয়া গোহালিতে থাকিব। এনেধৰণৰ মোৰ ৰাতিপুৱাই উঠি ৰেগুলাৰ এইবোৰ কৰিব লগা হয়। তাকে বোলো আপোনালোকৰ ওচৰত ভিডিঅ' এটি দিওঁ। ভিডিঅ' বনোৱাত আপোনালোকে দেখিছে কেনেকে টিকা ঠিকেচি পৰিলোঁ, বৰ বেয়াকে গোহালিটোতে। গাইজনীয়ে মুতি পিছল কৰি থৈছিলে, এইয়া একদম ঠেকেচা খাই পৰিলোঁ। আপুনি দেখিছে লেতেৰা হৈ আছে এইবোৰ, আপোনালোকে দেখিছে ঠেকেচা খাই পৰিলোঁ। এয়া বন্ধুসকল, ইয়াৰ পিছত মই ছাগলী কেইজনী পথাৰত মেলিবলৈ লৈ গৈছোঁ। এইজনী হ'ল কলি, এইজনী হ'ল বগী, আৰু পোৱালি কেইটামান আছে সিহঁতৰ দেখা নাই। আৰু তিনিজনী আহিবলৈ থাকিলে। ছাগলী কেইজনী ইয়াতে দিলোঁ বৰ্তমান। আৰু এনেকেই সদায় ৰাতিপুৱা মোৰ এনেকৈ ছাগলী গৰু উলিয়াই দিয়াৰ পিছত সেই বাহিৰলৈ যাব পাৰোঁ। আৰু নকৰিলেও নহয়, সকলোৱে ব্যস্ত, সকলোৱে বহুত কামত ব্যস্ত হৈ থাকে ঘৰত। অথচ মোতকৈ বেছিহে কষ্ট কৰি থাকে বাকী সদস্য কেইজনী। এইকেইটা গাহৰি পোৱালি এইবোৰকো দিব আছে মোৰ দাদা চবজা। এই আমাৰ বেটা হাই কৈ দে, হাই দে, হাই। বেটাই এতিয়া আমাৰ বেটাক কেমেৰা কৰিবলৈ দিম, আপোনালোকে চাই থাকক ভিডিঅ'টো। এয়া পুলিচ আৰু চাপৰ্ট গাহৰি পোৱালি কাৰণে লৈ আছো। অলপ দেৰি কাটি দি কাটিল। तो ये बंदूकों का है जुगली का।
এইটো বন্ধ কৰিছো অলপ দেৰি এইকেইটা আমাৰ গাহৰি নিদিয়াৰ আগতে কি কৰি আছে না ইমান ভোক লাগিছে বোলে সিহঁতৰ চালকি খাব লাগিছে খালি নুঠাবি হা খালি নুঠাবি চালকি খাব লাগিছে এইটো কি বাগা oi আজিকা এই বন্ধ গ'ল আমাৰ গাহৰিটা লগতে মৰি দিছে এইয়া খাব নিদিয়ালৈকে ইমান ডিষ্টাৰ্ব ভালকে উঠা ইহঁতক খাব নিদিয়ালৈকে ইমান ডিষ্টাৰ্ব তাই কাৰাকৰি খাইছে কাৰাকৰি খাইছে ইমান ফিটাম ইহঁতো ডাঙলি লাগিছে পাই সেয়া সিহঁতক নিদিয়ালৈকে একদম শান্তি নাই গোটেইখন লেতেৰা কৰি থাকে ঐ উঠা উঠি আছে নাই উঠিছে হাতটোহে শান্তি নাই গৰুবিলাককো উঠাম গৰুবাই বন্ধুসকল আপোনালোকে দেখিছে গাহৰি পোৱালি কেইটামান আছে ইহঁতক এই খানা নিদিলে একদম ইমানে ডিষ্টাৰ্ব দি থাকে একদম ঘৰ কাঠিবিলাক এৰুৱাই ফুৰে সেইকাৰণে ইহঁতক আগত দি লৈছোঁ তোমাৰখন কি হৈছে এইয়া ব্ৰাছ কৰিবলৈ ওলাইছো ক্লোজ আপ তাছ কি ভাড়া ক্লোজ আপ লগত দেখা পাইছো এইয়া গোবৰবোৰ সাজি ঘৰ মুচিব বোলে ইয়াতে জমাইছো আৰু কচোন এয়া গোবৰ ফুল হৈ গ'ল গোবৰ ফুল হৈ যায় এনেদৰে আমি গোবৰবোৰ ফুল কৰিছোঁ এতিয়া ঘৰ মুচিব যিহেতু আজি বৃহস্পতিবাৰ এই গাইজনী এতিয়ালৈকে এৰি দিয়া হোৱা নাই বাকী কেইজনী দিলোঁ
গাখীৰ ধুৱাই পিনেহে এৰি দিব লাগিব। আৰু এই গোহালিৰ ওচৰতে মই এইটো গাঁত ডাঙৰকৈ গাঁত খান্দি গোবৰবোৰ পেলোৱাৰ ব্যৱস্থা কৰিছিলোঁ। আপোনালোকে জানি গোবৰ কিমান জৈৱিক সাৰ হয় এয়া। আৰু কচোন এয়া গোবৰ ফুল হৈ গ'ল। গোবৰ ফুল হৈ যায়। এনেদৰে আমি গোবৰবোৰ ফুল কৰিছোঁ। এতিয়া ঘৰ মচিব যিহেতু আজি বৃহস্পতিবাৰ। এই গাইজনী এতিয়ালৈকে এৰি দিয়া হোৱা নাই, বাকী কেইজনী দিলোঁ। গাখীৰ ধুৱাই পিনেহে এৰি দিব লাগিব। আৰু এই গোহালিৰ ওচৰতে মই এইটো গাঁত ডাঙৰকৈ গাঁত খান্দি গোবৰবোৰ পেলোৱাৰ ব্যৱস্থা কৰিছিলোঁ। আপোনালোকে জানি গোবৰ কিমান জৈৱিক সাৰ হয় এয়া। গোবৰ পিলি আৰু এই গোবৰবোৰ পচাৰ পিছত মই বাগানখনত দিম বুলি ভাবিছিলোঁ, যিহেতু চেহেৰাই নাই তামোল চামোল এইবোৰৰ। সেই গোবৰটো দিলে হয়তো ভাল হৈ উঠিব এই তামোল চামোলবোৰ। বন্ধুসকল, কাম কাজবোৰ কৰি যিহেতু লেতেৰা হৈ গ'লো, এয়া এবাৰ থেকেচা খাই পৰিলোঁ, সেয়েহে মই এতিয়া গা ধুবলৈ ওলাইছোঁ। এয়া আমাৰ দমকল, মটৰ দি ইয়াতে গা ধুম নে নাগধো। ইয়াত গা নুধো, যিহেতু বহুত আইৰণ আমাৰ ইয়াত টিউবৱেলবোৰ বহুত আইৰণ, কাপোৰবিলাক ৰঙা হৈ যায়। সেয়েহে আমি পুখুৰীত গা ধুবলৈ গৈ আছোঁ। আমি চাবোন চইচ কৰি আছোঁ কিহৰ লগত গা ধুম। এইটো নিৰ্মা হাৰ্বেল নিমপাতো দিয়া আছে বাৰু ইয়াত। এইটো হ'ল ডেটল। কোনটোৰ লগত গা ধুম? যিহেতু আজি লেতেৰা হৈছে, ডেটল লগতে গা ধুব লাগিব। ডেটল লগত নহয়, ডেটল লগত ডেটল লগত হ'ব। ডেটল লগত এই ফিচাৰীটোতে আমি গা ধুম। এবাৰ গোটেই লেতেৰা ইয়া। সেই আৰু লেতেৰা হৈ গেল। डेटल साबुन से नहाएगा, डेटल साबुनेरे गা ধুম, कीटाणु गुसि যাব। ইয়া কুল ঠাণ্ডা পানী তো কই পানী চকুত ধৰিছে। বিচৰি পোৱা নাই পানীটোকে। এয়া